So what is up people, welcome back to my YouTube channel another vlog. तो आज vlog तो एकदम normal vlog होबो, normal माने normal নহয় মান तो आज मोर खुशी means धियन তাক কৰিব যাম যে ৰংগিলা আৰু কত গৈছো বেহাৰবাৰী গৈছো ৰংগিলা কৰিম তাক আজি আৰু কি ৰংগিলা কৰিম তাতে কম নালাগ বাকিখিনি আৰু মোৰ লগত থাকিব আছে 4 জন আছে মই জনাই এফালে মোৰ লগত আছে বিকাশ থাকিব লুই থাকিব আৰু এফালে থাকিব আৰু মই আছো বিপ্লৱ তো এতিয়া মোৰ খুশি মানে এখন দেখা খালি হৈ আছে তো এখন এটা কৰিম ৰংগিলা তো কি ৰংগিলা কৰিম আৰু কি বনাম মানে মোৰ থিমটো কি না নহয় কম বেহাৰবাৰী গৈ লম তো এতিয়া ডাইৰেক্ট লোকেশ্যন লৈ মটো ব্লগিং তো লেটস স্টার্ট Focus on sleeping. You're so pretty every day I'm thinking. Baby, could you help me cause I'm freezing. If you want to see me it's cause you miss me. You say that you will love me every night and day. And I promise you that I will do the same. I know that nobody will love you the same way. Yeah. So welcome to my motor vlog. তো আপনার পছন্দ আপনারা কক যে আপনার ফ্রেম রেট তো কেনেকুৱা পাই আছে আৰু ভয়েস কোৱালিটি কেনেকুৱা পাইছে ক'ব আগতে তো গাইজ প্ৰথম ভিডিঅ'টো আৰম্ভ কৰোঁতে আপোনাক দুটা কথা ক'ব লগা আছে ইম্পৰ্টেণ্ট কথা তো সেই দুটা কথা কোৱাৰ আগতে প্ৰথমতে এইটো ভিডিঅ'ৰ মেইন কথাখিনি শুনি লওক যে এতিয়া বৰ্তমান গৈ আছোঁ মই বেহাৰবাৰী কিয়নো তাতে গৈ আজি মোৰ খুচি মেচ দিহনক কৰিম আজি পূৰা ৰংগিলা আৰু কি ৰংগিলা কৰোঁ কোন কৰোঁ আৰু কেনেকুৱা চাই থাকক আৰু মোৰ থিমটো একদম পূৰা নিজৰ থিম বেলেগৰ কাৰোবাৰ লোৱা নাই আপোনাৰ চাওক কোনটো মডিফাই কৰে কি মডিফাই কৰে কোন লেটছ ষ্টাৰ্ট তো প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্টিং আপোনালোক কৈছিলোঁ যে মোৰ দুটা ইম্পৰ্টেণ্ট কথা ক'বলগীয়া হৈ আছে আপোনালোকৰ মাজত কিয়নো মোৰ এইটো চেনেলত যোনটো আপোনালোকে চাই আছে বৰ্তমান তাতে বৰ্তমান মোৰ এতিয়া 1K হয় 1K একদম চুন মানে ওচৰত পাবই আৰু বেছি দিন নাই আৰু তো হয় আপোনালোকে একদম এই ভিডিঅ'টো দিয়াতে যেতিয়া 1K হৈ যায় তো তাৰে কামনা তো আপোনালোকে যিমান পাৰে ছাবস্ক্ৰাইব কৰক আৰু যোনে এতিয়া বৰ্তমান ছাবস্ক্ৰাইব কৰা চেনেল ছাবস্ক্ৰাইব কৰক আৰু 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে মই এটা সৰু চাই কিবা এটা ৰাখিম বুলি ভাবিছোঁ মানে কি আৰু গিভৱে টাইপ আৰু কিবা এটা ৰাখিম 1K তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু 1K বনাই দিয়ক তো আৰু যোনে এতিয়াও কৰা নাই ছাবস্ক্ৰাইব কৰি লওক You again, and then the sky's getting clear when we see nothing. Cause now my mind's going fearful of all the pain. And your life goes on, but it's all the same. I got a non-stop feeling of তো ফ্ৰেণ্ডছ আৰু বেহাৰবাৰী বেছি দূৰ নাই আৰু পামগৈ আৰু তো আৰু এইফালে দেখা পাইছে এইফালে মোৰ আছে এতিয়া সুধিছিলোঁ তো ফ্ৰেণ্ডছ আপোনালোকে মই কৈছিলোঁ যে দুটা কথা আছে মোৰ ইম্পৰ্টেণ্ট এক নম্বৰ ক'লোঁ যে মই 1K চুন আৰু 2 নম্বৰটো হ'ল যে আমি জানুৱাৰী 2nd উইকত নেক্সট ট্ৰিপ এটা কৰিম মানে ট্ৰিপটো এতিয়া ৰিফিল নকৰোঁ ক'ড কৰিম আৰু মানে ক'ড কৰিম ট্ৰিপটো তো আমি যাম দুজন আৰু ট্ৰিপটো ধামাকা ট্ৰিপ হ'ব তো আপোনালোকে কি কৰিব চেনেল ছাবস্ক্ৰাইব কৰি তাতে নটিফিকেশ্যনটো পাই যায় আগতে তো কি ক'ব আৰু 1K চুন তো সোনকালে কৰি দিব আৰু এতিয়া পালোঁ আৰু বেহাৰবাৰী তো দেখাই পিছত আপোনালোকে পূৰা ভিৰ হৈ আছে আজি ৰাস্তাটো মানে কি ক'ব আৰু মই আমি ভাবিছিলোঁ ভিৰ নহ'ব বুলি পূৰা ভিৰ হৈ আছে তো ফাইনেলি আহি পালোঁ এতিয়া বেহাৰবাৰী আৰু বেহাৰবাৰীত মই তোমালোকে গমে পাইছে আজি মোৰ খুচি মেইন জীৱনক আজি অলপ ৰংগিলা কৰিম আৰু কি ৰংগিলা কৰোঁ আৰু মানে কেনেকুৱা মানে মোৰ থিমটো আপোনালোক গম পাব অলপ দেৰিকৈ তো এতিয়া পালোঁ বেহাৰবাৰী আমি আহি পালোঁ বেহাৰবাৰী Thousand years later. তো গাইজ এতিয়া বৰ্তমান আপোনাৰ 2 ঘণ্টামান হ'ল কমপ্লিট মানে আমি অহা 2 ঘণ্টামান হ'ল তো গাইজ এতিয়া বৰ্তমান মোৰ গাড়ীখন কৰি থোৱা হৈছে মডিফাই আৰু মেইন খুচিত কৰি থোৱা হৈছে এতিয়া ৰংগলী আৰু কি ৰংগলী কৰিছে আপোনালোক গোটেইখিনি গম পাব অলপ পিছতকৈ কাৰণ এতিয়া মই ৰিভিল নকৰোঁ মানে মোৰ থিমটো মই এতিয়া নকওঁ অলপ পিছত হৈ যোৱাৰ পিছত আপোনালোক দেখাম বাছ বেছি মডিফাই নহয় জাষ্ট অলপমান মডিফাই তো ভাবিলোঁ বনাই দিওঁ তো এতিয়া তাৰ হৈ অল টাইম ৰখক আপোনালোকে টাইমলেছটো চাই লওক কেনেকুৱা পালে Focus on sleeping. You're so pretty every day I'm thinking. Baby, could you help me cause I'm freezing. If you want to see me it's cause
তো আপোনালোকে দেখা হৈছে বৰ্তমান 40% কাম কমপ্লিট হ'ল আৰু 60% কাম বাকী আছে আংকলটো পূৰা মডিফাই কৰি আছে গাড়ীখন বিকাশ বিকাশ কি কেনে বঢ়িয়া বঢ়িয়া বিপ্লৱ অলপ কিবা এটা তামাম এইফালে তাৰে পূৰা মোৰ ডিজাইনটো বনাই আছে থিমটো মানে ফিনিচিং হোৱা নাই এইটো ফিনিচিংটো কমাই পাৰি এইফালে ড্ৰহে কৰিছে এইটো দেখা পাইছে ড্ৰ কৰি আছে আজি তাৰ এজন ন দাদা দাদা ভাল বনা ফিনিচিং হয় ইয়া চাই লওক এইটো ড্ৰ কৰি আছে তাৰে পৰা হোৱাইট পেপাৰত মোৰ ড্ৰটো দি দিছে দেখা পাইছে ড্ৰটো দি দিছে আৰু এতিয়া কাটিং কৰি আছে মানে কি আৰু আপোনাৰ তাৰে মেচিন ইউজ নকৰে ন মোৰ মেচিন নাই তাৰে পৰা টোটেলি আপোনাৰ কি হাতেৰে ইউজ মানে হাতৰ নিজৰ আৰু মেচিনৰ কোনো ইউজ নকৰে ভাবিছে চাই লওক কিয়নো কাম একদম ফিনিচিং চালিয়াই দিব চাই লওক দেখা পাইছে এয়া টোটেলি হাতেৰে ইউজ কৰিছে হাতৰ কাম কোনো মেচিন ইউজ কৰা নাই তো ফাইনেলি মোৰ পৰা মডেল মানে কি কয় মোৰ থিমটো ৰেডি হৈ গ'ল ইফালে দেখা পাইছে থিমটো আৰু এইটো বস্তু এতিয়া ইয়াতে পেষ্ট কৰি দিব চ' ফাইনেলি 50% কমপ্লিট আৰু 50% বাকী আছে তো ক্লাছ ফাইনেলি একদম 3 ঘণ্টা মূৰত এইটো দেখা পাইছে কমপ্লিট ইউটিউব ফেচবুক ইনষ্টা ইউটিউব ব্লগছ আৰু বনালে আংকলটো দাদা আপোনাৰ নামটো কৈ ভালকৈ বিল্লু শৰ্মা এই তাৰে বনাইছে একদম চালিয়া কৰি ফিনিচিং দিছে কোনো মেচিন লগতে আপোনালোকে দেখাই পাইছে কোনো আপোনালোকৰ কি কয় মেচিন কোনো ইউজ কৰা নাই পূৰা হেণ্ডৰ হাতৰ চাই লওক ফিনিচিং চাওক এইটো তো ফাইনেলি গোটেই কাম খতম হৈ গ'ল দেখা পাইছে এইখন বনোৱা হৈ গ'ল আপোনালোক গোটেই চিনেমেটিক্সত দেখালোঁ আৰু বাকী গোটেই দাদাজনে পূৰা ধুনীয়াকৈ আপোনাৰ গোটেইখিনি কি কয় এড্ৰেছ আৰু কণ্টেক্ট নম্বৰ মোৰ ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে যাই চেক আউট কৰিব পাৰে দাদাজনৰ তাত আহিব পাৰে আৰু যোনে যোনে ভাল পাইছে বাছ আহি বনাব পাৰে তো কেনেকুৱা বিকাশ বঢ়িয়া বঢ়িয়া ভাল লাগিছে অঁ বঢ়িয়া তো আপোনালোকে একবাৰ ডিছক্ৰিপশ্যন চেক কৰিব দাদাৰ নম্বৰ দিয়া থাকিব আহি কিনে বনাই ল'ব পাৰিব তো আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যোনে যোনে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ মানে তিলেন দাদা বাই বাই